নমস্কাৰ, নলেজ জোন আছামলৈ সকলোকে স্বাগতম। আজি আমি এজন ভাৰতীয় হিচাপে সকলোৱে জানিব লগা এটা বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজিৰ ভিডিঅ' বিষয়বস্তু হ'ল অল নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ সকলো জাতীয় প্ৰতীক। আমি এজন ভাৰতীয় নাগৰিক হিচাপে ভাৰতৰ সকলোবোৰ জাতীয় প্ৰতীকৰ বিষয়ে জনাটো নিতান্তই প্ৰয়োজনীয়। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা, নেশ্যনেল ফ্লেগ ত্ৰিৰংগা। নেশ্যনেল গেম হকী, ৰাষ্ট্ৰীয় খেল হকী। নেশ্যনেল কাৰেঞ্চি ইণ্ডিয়ান ৰুপিজ, ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ভাৰতীয় টকা। নেশ্যনেল ৰিভাৰ গংগা, ৰাষ্ট্ৰীয় নদী হৈছে গংগা। নেশ্যনেল এনিমেল ৰয়েল বেংগল টাইগাৰ, ৰাষ্ট্ৰীয় পশু হৈছে ঢেকীয়াপতীয়া বাঘ। নেশ্যনেল বাৰ্ড পিকক, ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ। নেশ্যনেল ট্ৰি বানিয়ান, ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। নেশ্যনেল ফ্লাৱাৰ লটাছ, ৰাষ্ট্ৰীয় ফুল হৈছে পদুম। নেশ্যনেল এন্থিম জন মন গণ, ৰাষ্ট্ৰীয় সংগীত হৈছে আমি সকলোৱে গম পাওঁ জন গণ মন। ইয়াতে আৰু এটা প্ৰশ্ন আহিছে, নেশ্যনেল ছং ৰাষ্ট্ৰীয় গীত। ৰাষ্ট্ৰীয় সংগীতৰ লগতে ভাৰতবৰ্ষত এটা ৰাষ্ট্ৰীয় গীতো আছে, সেইটো হ'ল বন্দে মাতৰম। নেশ্যনেল মটো বা ৰাষ্ট্ৰীয় মূলমন্ত্ৰ সকলোৱে জানে সত্যমে জয়তে। নেশ্যনেল একুৱাটিক এনিমেল, ৰাষ্ট্ৰীয় জলজ প্ৰাণী হৈছে ডলফিন। নেশ্যনেল হেৰিটেজ এনিমেল, ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ লগতে ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু আছে, সেইটো নাম হ'ল হাতী। নেশ্যনেল ৰেপটাইল, ৰাষ্ট্ৰীয় সৰীসৃপ, ৰাষ্ট্ৰীয় সৰীসৃপ হৈছে ৰজাফেটি। নেশ্যনেল ফ্ৰুইট, ৰাষ্ট্ৰীয় ফল হৈছে আম। নেশ্যনেল ভেজিটেবল, ৰাষ্ট্ৰীয় শাক পাচলি হৈছে ৰঙালাও বা পামকিন। নেশ্যনেল কেলেণ্ডাৰ, ৰাষ্ট্ৰীয় কেলেণ্ডাৰ যাৰ নাম হৈছে চাকা কেলেণ্ডাৰ। গতিকে আমাৰ ভাৰতবৰ্ষত 17টা ৰাষ্ট্ৰীয় প্ৰতীক আছে বা নেশ্যনেল চিম্বল আছে। গতিকে আমি এজন ভাৰতীয় হিচাপে এই 17টা ৰাষ্ট্ৰীয় প্ৰতীকৰ বিষয়ে জনাটো অত্যন্তই প্ৰয়োজনীয়। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।